নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্ন হ'ল গুপ্ত শাসনৰ বিষয়ে ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হৈছে সাহিত্য, এলাহাবাদ প্ৰশস্তি, মুদ্ৰা, স্থাপত্য ভাস্কৰ্য, চিত্ৰকলা, ফাহিয়ানৰ টোকাত। গুপ্তসকলে কিমান বছৰ ভাৰতত শাসন কৰিছিল? ইয়াৰ উত্তৰ হৈছে 200 বছৰৰো অধিক কাল। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আৰু ক'ত প্ৰথম গুপ্ত বংশ স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰীগুপ্তই মগধত গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। গুপ্ত বংশৰ কোনে মহাৰাজ উপাধি লৈছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰীগুপ্তই। শ্ৰীগুপ্তৰ পিছত কোন ৰজা হৈছিল? ইয়াৰ উত্তৰ হৈছে ঘটোৎকচ। কাৰ দিনত গুপ্ত সাম্ৰাজ্যৰ শ্ৰীবৃদ্ধি হৈছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰীগুপ্তৰ পৰা স্কন্দগুপ্তৰ শাসনলৈ থকা ৰজাৰ দিনত। গুপ্তসকলে প্ৰথম ক'ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে উত্তৰ প্ৰদেশ আৰু বিহাৰত। ভাৰতৰ নেপোলিয়ন বুলিলে কাক বুজা যায়? ইয়াৰ উত্তৰ হৈছে সমুদ্ৰগুপ্তক। সমুদ্ৰগুপ্তই পূব ভাৰতৰ কি ঠাই জয় কৰিছিল? ইয়াৰ উত্তৰ হৈছে কামৰূপ আৰু ডবকা। সমুদ্ৰগুপ্তৰ সমসাময়িক অসমৰ সেই সময়ৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হৈছে বৰ্মন বংশৰ ৰজা পুষ্যবৰ্মন। সমুদ্ৰগুপ্তৰ ৰাজকবি কোন আছিল? ইয়াৰ উত্তৰ হৈছে কবি হৰিসেন। এলাহাবাদ প্ৰশস্তি কোনে লিখিছিল আৰু কাৰ দিনত লিখিছিল? ইয়াৰ উত্তৰ হৈছে কবি হৰিসেনে সমুদ্ৰগুপ্তৰ দিনত। এলাহাবাদ প্ৰশস্তিত কি উল্লেখ আছে? ইয়াৰ উত্তৰ হৈছে গুপ্ত বংশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্য আৰু সংস্কৃতিৰ দিশ। সমুদ্ৰগুপ্তৰ পিছৰ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত। কাৰ দিনত চিৰাপ পৰিবাৰজক ফাহিয়ান ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰ হৈছে দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত। ফাহিয়ানে ভাৰতত কি ভাষা শিকিছিল? ইয়াৰ উত্তৰ হৈছে সংস্কৃত ভাষা। দ্বিতীয় চন্দ্ৰগুপ্তই কি উপাধি লৈছিল? ইয়াৰ উত্তৰ হৈছে সকাৰী। গুপ্তসকলে কি উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰজা, মহাৰাজ আৰু মহাৰাজাধিৰাজ। গুপ্তাব্দ কোন ৰজাৰ দিনৰ পৰা প্ৰচলন হয়? ইয়াৰ উত্তৰ হৈছে প্ৰথম শ্ৰীগুপ্তৰ দিনৰ পৰা। গুপ্তসকলৰ শাসন ব্যৱস্থা কেনে আছিল? ইয়াৰ উত্তৰ হৈছে বংশানুক্ৰমিক। গুপ্ত যুগৰ ৰজাসকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্য কেইটা ভাগত ভাগ কৰিছিল? ইয়াৰ উত্তৰ হৈছে তিনিটা: ভক্তি বা প্ৰদেশ, বিষয় বা জিলা আৰু গাঁও। গুপ্ত যুগৰ বিচাৰ ব্যৱস্থা কেনে আছিল? ইয়াৰ উত্তৰ হৈছে দুই প্ৰকাৰ আছিল, এটা সাধাৰণ আৰু অপৰাধমূলক বিচাৰ ব্যৱস্থা। গুপ্ত যুগৰ অৰ্থনীতিৰ প্ৰধান উৎস বা বৃত্তি কি আছিল? ইয়াৰ উত্তৰ হৈছে কৃষি। গুপ্ত যুগৰ ভূমি কেইটা ভাগত ভাগ কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে তিনিটা: এটা হৈছে ৰাষ্ট্ৰৰ মালিকানাধীন ভূমি, চৰকাৰী উৰ্বৰা ভূমি আৰু ব্যক্তিগত কৃষিভূমি। কোনবিধ ভূমিৰ পৰা গুপ্ত যুগৰ কৰ সংগ্ৰহ কৰিছিল? ইয়াৰ উত্তৰ হৈছে চৰকাৰী উৰ্বৰা ভূমি আৰু ব্যক্তিগত কৃষিভূমিৰ পৰা। গুপ্ত যুগৰ বস্ত্ৰশিল্প ব্যৱসায় কোন দেশৰ লগত গঢ়ি উঠিছিল? ইয়াৰ উত্তৰ হৈছে ৰোম, দক্ষিণ পূব এছিয়া আৰু চীন দেশৰ লগত জল আৰু স্থলপথেৰে। গুপ্ত যুগত গঢ়ি উঠা উপকূলীয় অঞ্চলৰ বন্দৰবোৰ কি? ইয়াৰ উত্তৰ হৈছে পশ্চিম ভাৰতৰ ভিগু, কচ্ছ, চপৰা, কল্যাণ, দক্ষিণ ভাৰতৰ কাবেৰীপট্টনম, কালিকট, গংগা উপত্যকাৰ তামলিপি। গুপ্ত যুগৰ গিল্ড বা নিগম কি আছিল? ইয়াৰ উত্তৰ হৈছে স্বয়ংশাসিত সংস্থাই ইহঁতে ব্যৱসায় বাণিজ্য তদাৰক কৰিছিল। গুপ্ত যুগৰ সমাজ ব্যৱস্থা কেনে আছিল? ইয়াত হৈছে বৰ্ণ প্ৰথা কঠোৰ আছিল, মহিলাক সম অধিকাৰ দিয়া হোৱা নাছিল, বাল্য বিবাহত দিতা প্ৰথাৰ প্ৰচলন আছিল। গুপ্ত যুগত ভূমিত উৎপন্ন শস্যৰ কিমান কৰ দিব লগা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1/4 পৰা 6/1। গুপ্ত যুগৰ কি ভাষাৰ ওপৰত গুৰুত্ব দিছিল বা উচ্চ শিক্ষা হিচাপে স্থান পাইছিল? ইয়াৰ উত্তৰ হৈছে সংস্কৃত ভাষা। আৰু প্ৰাকৃত ভাষা সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। গুপ্ত যুগৰ সাহিত্যিক কোন? ইয়াৰ উত্তৰ হৈছে কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখাদত্ত। আৰ্যভট্টীয় পুথিখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হৈছে আৰ্যভট্টই। আৰ্যভট্টই গুপ্ত যুগৰ কি বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছিল? ইয়াৰ উত্তৰ হৈছে পৃথিৱী নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে ঘূৰা আৰু পৃথিৱীৰ ছন্দত পৰাৰ বাবে চন্দ্ৰগ্ৰহণ হয়।
দশমিক শূন্য স্থানীয় মানৰ ধাৰণা কোন যুগৰ সৃষ্টি হৈছিল? ইয়াৰ উত্তৰ হৈছে গুপ্ত যুগৰ। বৃহৎ সংহিতা কোনে লিখিছিল? ইয়াত হৈছে বৰাহ মিহিৰে। চৰক আৰু সুশ্ৰুত কোন আছিল? ইয়াৰ উত্তৰ হৈছে গুপ্ত যুগৰ চিকিৎসা শাস্ত্ৰবিদ। গুপ্ত যুগত নিৰ্মিত 5খন বিশ্ববিদ্যালয়ৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে নালন্দা, তক্ষশিলা, উজ্জয়িনী, সাৰনাথ আৰু বিক্ৰমশিলা। গুপ্ত যুগৰ কালিদাসে লিখা গ্ৰন্থ কি আছিল? ইয়াৰ উত্তৰ হৈছে কুমাৰ সম্ভৱ, ৰঘুবংশ, মেঘদূতম, ঋতুসংহাৰ, অভিজ্ঞানম, শকুন্তলম। মিশ্ৰ কটিকা নাট্যশাস্ত্ৰ মুদ্ৰা ৰাক্ষস কাৰ ৰচনা আছিল? ইয়াৰ উত্তৰ হৈছে মিশ্ৰ কটিকা আছিল শূদ্ৰকৰ, নাট্যশাস্ত্ৰ ভৰতৰ আৰু মুদ্ৰা ৰাক্ষস আছিল বিশাখা দত্তৰ। গুপ্ত যুগৰ শিল্প ভাস্কৰ্য নিদৰ্শন কি? ইয়াৰ উত্তৰ হৈছে সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলাৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যান মগ্ন বুদ্ধ, মথুৰাৰ থিয় বুদ্ধ মূৰ্তি আৰু দিল্লীৰ মেহৰুলিৰ লৌহস্তম্ভ। গুপ্ত যুগৰ অসমত শিল্প ভাস্কৰ্যৰ প্ৰভাৱৰ নিদৰ্শন কি? ইয়াৰ উত্তৰ হৈছে তেজপুৰৰ দ পৰ্বতীয়াৰ শিলৰ তোৰণ, নগাঁৱৰ মিকিৰ আতি বৰগংগা, গুৱাহাটীৰ কামাখ্যা, দুধনৈ, বৰমেধি পাৰা। অজন্তা এলোৰা বাঁহ গুহাৰ চিত্ৰাংকনসমূহ কোন যুগৰ অৱদান? ইয়াৰ উত্তৰ হৈছে গুপ্ত যুগৰ। ভাৰতৰ ইতিহাসৰ স্বৰ্ণযুগ বুলিলে কি বুজা যায়? ইয়াৰ উত্তৰ হৈছে গুপ্ত যুগক বুজা যায়।